2023 চনৰ পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা আমি কেনেকৈ ডাউনলোড কৰিম এই ভিডিঅ'টোৰ মাধ্যমেদি ষ্টেপ বাই ষ্টেপ সকলোখিনি তথ্য আপোনালোকক দেখুৱাই যাম সো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব আমি গুগলত সাৰ্চ কৰিম ermssec.assam.gov সাৰ্চ কৰাৰ লগে লগে প্ৰথম যেটো ওয়েবসাইট এটোত আমি ক্লিক কৰি দিম আৰু আমাৰ সন্মুখত এনেকৈ এখন ইন্টাৰফেস খোল খাব আমি ডাউনলোড পিডিএফ ইলেক্টৰেল ৰোল এই অপশনটোত ক্লিক কৰি দিম এই অপশনটোত ক্লিক কৰাৰ লগে লগে আমি আমাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি লম স্ক্ৰল ডাউন কৰি তললৈ আহিলে ডিস্ট্ৰিক্টখন পাই যাব তাৰ পিছত আমি জিলা পৰিষদ সিলেক্ট কৰি লম ইয়াৰ পিছত আমি গাঁও পঞ্চায়ত সিলেক্ট কৰিম অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু গাঁও পঞ্চায়ত সিলেক্ট কৰাৰ পিছত ওয়াৰ্ড সিলেক্ট কৰি লম ওয়ার্ড সিলেক্ট কৰাৰ পিছত আমি আমাৰ পোলিং ষ্টেচনখন সিলেক্ট কৰি লম আৰু ডাউনলোড বটনত ক্লিক কৰি দিম ডাউনলোড বটনত ক্লিক কৰাৰ লগে লগে ইয়াছক আমাৰ সন্মুখত ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাখন খোল খাই গল আৰু এইখন হৈছে খচৰা ভোটাৰ তালিকা ইয়াত আমি আমাৰ ফ্যামিলি মেম্বাৰ বা আমাৰ নাম আমি ধুনীয়াকৈ চেক কৰিব পাৰিম মোবাইলৰ পৰা সো ভিডিঅ'টো শেয়াৰ কৰি দিব